নমস্কাৰ সুপ্ৰভাত আপোনাৰ অৰুণোদয়ৰ ধন সোমালে নেকি PM কিষাণৰ কিস্তি কেতিয়া আহিব আৰু ৰন্ধন গেছৰ দাম পুনৰ সলনি হ'ব নেকি অসমৰ হাজাৰ হাজাৰ মধ্যবিত্ত পৰিয়ালে প্ৰতিদিনে সৰ্বপ্ৰথমে এই খবৰবোৰে বিচাৰে আজি আমি আৰম্ভণিতে আপোনালোকক দিম এই গুৰুত্বপূৰ্ণ আপডেটসমূহ লগতে থাকিব অসমৰ কেইবাটাও ডাঙৰ খবৰ নমস্কাৰ আপোনালোক আটাইতকৈ আদৰণি জনাইছো মই জ্যোতিষ পেগুৱে আজি হৈছে 1 জুন সমগ্ৰ অসমৰে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে আজি পুৱাই আহি পৰিছে কেইবাটাও আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনি PM কিষাণৰ পইচা গেছ চিলিণ্ডাৰৰ নতুন নিয়ম আৰু চৰকাৰী ঘৰক লৈ চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত হয় ৰাইজ আপোনালোকে ঠিকেই সুধিছে আহক পলম নকৰি জনাই দিওঁ আজি পুৱাৰ 5টা আটাইতকৈ ডাঙৰ খবৰ প্ৰথমে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাজ্যৰ জেপলৈ অহা খবৰ 1 জুনৰ পৰা কাৰ্যকৰী হৈছে LPG গেছৰ নতুন নিয়ম এটা ঘৰ এটা সংযোগ এতিয়াৰ পৰা কাৰোবাৰ নামত অতিৰিক্ত গেছ সংযোগ থাকিলে চৰকাৰে হেয়া বাতিল কৰিব পাৰে হিপালে অৰুণোদয় 3.0 আঁচনি আৰু PM কিষাণৰ পৰৱৰ্তী কিস্তি ধন জনসাধাৰণৰ একাউণ্টলৈ অহাৰ প্ৰক্ৰিয়া চৰকাৰে আৰু অধিক ক্ষিপ্ত কৰি তুলিছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নতুন চৰকাৰী ঘৰ অৰ্থাৎ PMAY আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়ালসমূহ অতি সোনকালে গৃহ আবণ্টন দিয়াৰ এক বৃহৎ প্ৰস্তাৱ হাতত লৈছে গতিকে আপোনাৰ লিষ্টত নাম আছে নে নাই এতিয়া চেক কৰক অসমৰ কেবিনেট 2026 লৈ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ এক্সক্লুসিভ খবৰ হয় ৰাইজ আপোনালোকে ঠিকেই সুধিছে নতুন চৰকাৰ গঠন হোৱাৰ পিছত এইবাৰ অহা 5 জুনত হ'ব মন্ত্ৰীসভাৰ প্ৰথমটো ডাঙৰ সম্প্ৰসাৰণ জানিব পৰা মতে পুৰণি একাংশ মন্ত্ৰীৰ নাম এইবাৰ কেবিনেটৰ পৰা কটা যাব আৰু নতুন কেইবাটাও মুখক মন্ত্ৰিত্বৰ দায়িত্ব প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে 10ৰ পৰা 12 গৰাকী নতুন মন্ত্ৰী গুৱাহাটীত শপত গ্ৰহণ কৰিব ইতিমধ্যে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে বিকশিত অসমৰ ৰূপৰেখা সম্পৰ্কে চূড়ান্ত আলোচনা সম্পন্ন কৰিছে ভ্ৰমণকাৰী যাত্ৰীসকলৰ বাবে এটা অতি বেয়া খবৰ ইন্ধনৰ মূল্য বৃদ্ধি দুহাই দি ৰাজ্যত হঠাতে বৃদ্ধি কৰা হৈছে 19 বাছৰ ভাড়া গুৱাহাটীৰ পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ যোৱা প্ৰতিখন বাছৰ ভাড়া 100 টকাৰ পৰা 150 টকালৈকে বৃদ্ধি পালে গুৱাহাটীৰ পৰা লখিমপুৰ আৰু ধেমাজিলৈ যোৱা বাছৰ ভাড়াও এতিয়া 100 টকা পৰ্যন্ত বাঢ়ি গৈছে যাৰ ফলত সাধাৰণ যাত্ৰীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৰাজধানী গুৱাহাটীৰ প্ৰৱেশদ্বাৰ জালুকবাৰীত 6 নং পাণ্ডুগেটত প্ৰশাসন অসম আৰক্ষী আৰু ৰেলৱে বিভাগে চলাইছে এক তীব্ৰ যুটীয়া উচ্ছেদ অভিযান ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল দলং নিৰ্মাণৰ বাবে ৰেলৱে প্ৰায় 12 বিঘাতকৈ অধিক ভূমি বেদখলমুক্ত কৰা হৈছে এই উচ্ছেদৰ ফলত প্ৰায় 200টা পৰিয়াল সম্পূৰ্ণৰূপে গৃহহীন হৈ পৰিছে উপায়বিহীন হৈ দৰিদ্ৰ পৰিয়ালসমূহে মুখ্যমন্ত্ৰীলৈ কাকতৰ অনুৰোধ জনাইছে হেকটো এক শিহৰণকাৰী খবৰ তেজপুৰ গটঙাবাৰীত থকা AK ইউনেক্স চেলুন এণ্ড একাডেমি নামৰ এটা বিউটি পাৰ্লাৰৰ ভিতৰত এজন লোকৰ ৰহস্যজনক মৃত্যু ঘটিছে বন্দী ম্যাহাজ ল'বলৈ অহা দীপজ্যোতি ৰাজবংশী নামৰ এই লোকজনৰ হঠাৎ পাৰ্লাৰৰ পৰা ভিতৰত মৃত্যু হোৱাৰ পিছতে পাৰ্লাৰখনৰ দুগৰাকী যুৱতীক মালিকক এই কথা জনায় আৰু সমগ্ৰ অঞ্চলটোত তীব্ৰ হাহাকাৰ লাগে আৰক্ষীৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে অসমৰ এনেকুৱা প্ৰতিটো সঁচা আৰু আপোনালোকৰ খবৰ সদায় পুৱাই লাভ কৰিবলৈ আমাৰ জ্যোতিষ আসাম নিউজ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব খবৰসমূহ শ্বেয়াৰ কৰি বাকীবোৰকো সজাগ কৰক ধন্যবাদ জয় আই অসম